প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ পাৰিবাৰিক কণ্ডলক লৈ বৰ্তমান ছ'চিয়েল মিডিয়াত তোলপাৰ লাগি আছে। সাংবাদিকগৰাকীৰ ব্যক্তিগত জীৱনক লৈ ছ'চিয়েল মিডিয়াত চলিছে বহুতো চৰ্চা। সামাজিক মাধ্যমত বহুতে নিতুমণি শইকীয়াৰ ডিভ'ৰ্চ সম্পৰ্কত ভালে বেয়াই মন্তব্য দি আছে। আপোনালোকক এটা কথা জনাই থওঁ যে তেওঁলোকৰ এতিয়াও ডিভ'ৰ্চ হোৱা নাই, আইনী প্ৰক্ৰিয়াহে চলি আছে। আজি অলপ দিনৰ আগত সাংবাদিকগৰাকীৰ পত্নী স্মৃতিৰেখা ভূঞাই তেওঁৰ স্বামী নিতুমণি শইকীয়াৰ সৈতে বিবাহ বিচ্ছেদৰ বাবে কোৰ্টত ডিভ'ৰ্চ ফাইল কৰিছিল। স্মৃতিৰেখা ভূঞাই ডিভ'ৰ্চ ফাইল কৰাৰ পাছত সংবাদ মাধ্যমৰ আগত এই ঘটনাটোক লৈ কি বুলি মন্তব্য কৰিছিল চাই লওঁ আহক। এই কথাটো যে আপোনালোকৰ সন্মুখত মই ক'ব লগা হৈছে, এইটো এটা দুৰ্ভাগ্যজনক কথা। এইখিনি কথা আচলতে মই এনেকৈ ৰাজহুৱা এটা প্লেটফৰ্মত ক'বলৈ আহিব বিচৰা নাছিলোঁ, কিন্তু আপোনালোক যিহেতু আহিছে আৰু সুধিছে মোক ইয়াত কিয় মই আহিছোঁ, সেইকাৰণে ক'ব লগা হৈছে যে কিছুমান পাৰিবাৰিক অশান্তিৰ কাৰণে আচলতে মই ডিভ'ৰ্চ ফাইল কৰিছোঁ। আৰু দুটা ডেট হৈ গ'ল আমাৰ। তেখেতৰ লগত কিছুমান বস্তু আমাৰ নিমিলা হৈ আহিলে, যিবোৰ কাৰণ মই আজি ৰাজহুৱা কৰিব বিচৰা নাই, মোৰ বিবেকে এইটো কোৱা নাই। মোৰ ছোৱালীজনীয়ে তেওঁৰ লগত থাকিব একেবাৰে নোখোজে, তেওঁৰ লগত কথাও পাতিব নিবিচাৰে বা তেওঁৰ লগত যাবও নিবিচাৰে। গতিকে তাইক এটা অন্ততঃ তাই বিচৰা এটা ভাল পৰিৱেশত তাই ডাঙৰ হওক, সেইটো ভাবিয়ে মই যি পদক্ষেপ লৈছোঁ, তাইৰ যেনেকৈ বিচাৰিছে মই তেনেকৈ কাম কৰি গৈছোঁ। আৰু সেই হিচাপে ডিভ'ৰ্চ ফাইল কৰাৰ পিছত আজি আমাৰ ছেকেণ্ড ডে আছিলে। ফাৰ্ষ্ট ডে কাউন্সিলিঙত আমাক তেওঁলোকে মিউচুৱেল কৰাৰ পৰামৰ্শ দিছিল। আজি কথা বতৰাবিলাক হ'ল। তেখেতে ছোৱালীয়ে যে যাব নিবিচাৰে সেইটো তেওঁ এগ্ৰী কৰিছে, মানি লৈছে। যদি তাই নিবিচাৰে তেতিয়াহ'লে তেওঁ লগ নকৰোঁ, এইখিনি মানি লৈছে। ডিভ'ৰ্চ বিচাৰিছোঁ সেইটোও তেওঁ এগ্ৰী কৰিছে। প্ৰথমে তেওঁ কৈছিলে ডিভ'ৰ্চ তেওঁ নিবিচাৰে, কিন্তু পিছত তেওঁ এগ্ৰী কৰি লৈছে যে ডিভ'ৰ্চ তেওঁ ঠিক আছে মানি ল'ব। ছোৱালী তেওঁৰ ওচৰত নাযায় সেইটোও মানি লৈছে। কিন্তু মই ছোৱালীৰ কাৰণে অকণমান, তাইৰ কাৰণে, মোৰ কাৰণে একো নালাগে, তাইৰ কাৰণে যিহেতু মই এটা অকণমান মেইনটেনেঞ্চ এটা বিচাৰিছোঁ। আৰু তেওঁৰ আজিৰ তাৰিখত যিহেতু তেওঁৰ 3টা ফ্লেট আছে, হাউচিঙৰ ঘৰ এটা আছে, সেইটো বাদ দিও 3টা ফ্লেট তেওঁৰ আছে। আৰু মাটিখিনি যদিও মই লৈছিলোঁ, কিন্তু তেওঁৰ নামটো আছিলে, যুটীয়াভাৱে ৰাখিছিলোঁ, মই পাৰ্চনেল লোন লৈ যদিও লৈছিলোঁ। তেতিয়া মই তেওঁক এটা এপিল কৰিছিলোঁ যে মাটিখিনিত যিখিনি মই তেওঁৰ নামত ৰাখিছিলোঁ সেইখন ছোৱালীৰ নামত তেওঁ দিয়ক। তেওঁৰ নামটো মই ৰাখিব খুজিছিলোঁ, তেওঁৰ নাম ৰাখিছিলোঁ আৰু এতিয়া ছোৱালীৰ বিচাৰিছোঁ, সেইটো তেওঁ মাতি লৈছে। কিন্তু তেওঁ মেইনটেনেঞ্চ আৰু তেওঁ 3টা ফ্লেটৰ যিকোনো মই নিউ গুৱাহাটীৰ এটা ফ্লেটটো আচলতে 2টা আছে, তাত 2টা ফ্লেটৰ এটা ছোৱালীজনীৰ নামত বিচাৰিছোঁ। এতিয়া সেইকেইটা যদি তেওঁ অহা ডেটত মানি লয় তেতিয়াহ'লে হয়তো মিউচুৱেলি গোটেই কথাখিনি হৈ যাব। আৰু কি হয় সেইটো সময়ত দেখা যাব। কিন্তু ডিভ'ৰ্চটো তেওঁ মানি লৈছে। আৰু ছোৱালীৰ ক্ষেত্ৰতো তেওঁ যে তাই যাব নিবিচাৰে, তাইৰ অপিনিয়নটোক তেওঁ ৰেচপেক্ট কৰিছে, তেওঁ একো নকৰে। আৰু এতিয়া ইতিমধ্যেতো আমাৰ এবছৰ আজি 3 মাহে হৈ গ'ল। এই 3 মাহটো তেওঁৰ ছোৱালীৰ কাৰণে কোনোদিন এটা তেওঁ চিপছ এটাও পঠিওৱা নাই, তেওঁৰ জন্মদিন বিহু গৈছে কোনোদিন ফ্ৰক এটাও পঠিওৱা নাই, একো যোগাযোগো নাই তাইৰ লগত, বা তাইৰ লগত একো কেতিয়াও দিয়াও নাই, ছোৱালীৰ লগত একোৱেই যোগাযোগ নাই। সেইখিনিয়ে তেনেকৈ চলি যাব বুলি তেওঁ মানি লৈছে। গতিকে মই মহামান্য আদালতৰ ওপৰত বাকীখিনি ভৰসা কৰিছোঁ। মোক নহয়, মই যিখিনি পাব লগা আছিল, হেৰুৱাব লগা আছিল, মোৰ হৈ গ'ল, হেৰুৱালোঁ আৰু যি পালোঁ। প্ৰথম কথা দুৰ্ভাগ্য এইখিনি কথা বাহিৰলৈ আহিব লগাটো, কিন্তু মই পিছৰখিনি বিচাৰিম যে মোৰ ছোৱালীজনীয়ে অন্ততঃ মুনিয়ে ন্যায় পাওক, সেইটোৱে বিচাৰিম। বাইদেউ এইটো কঠোৰ সিদ্ধান্ত বুলি ক'ব লাগিব, কিয়নো এগৰাকী মহিলাই বিচ্ছেদ কিন্তু সাধাৰণতে নিবিচাৰে। গতিকে আপুনি খুব কঠোৰ হৈ আমিও আপোনাক প্ৰশ্ন কৰিবলৈ আজি দুখ অনুভৱ কৰিছোঁ বা বেয়া পাইছোঁ, তথাপিও সুধিবলৈ বাধ্য হৈছোঁ, কিয় ইমান কঠোৰ সিদ্ধান্ত ল'বলগীয়া হয় যদি আপোনাৰ অসুবিধা নহয়? হয়, মানে প্ৰথম কথাটো হ'ল যে মই যেতিয়া তেওঁৰ লগত বিয়া হৈ আহিছিলোঁ, তেওঁৰ তেতিয়া এখন পেচন বাইক আছিল আৰু তেওঁ 8,000 টকা দৰমহা আছিলে। আজিৰ ডেটত তেওঁৰ ফৰ্চুনাৰ গাড়ীৰ পৰা ধৰি ফ্লেটৰ পৰা ধৰি তেওঁৰ কি আছে কি নাই, আজিৰ ডেটত তেওঁ অসমৰ কাৰণে এখন সমাজ শ্ৰদ্ধাৰ ব্যক্তি, ময়ো শ্ৰদ্ধা কৰোঁ তেওঁক। গতিকে মই যিটো গছপুলি ৰুইছিলোঁ, গজালিৰ পৰা পানী দি মাটি দি সাৰ দি মই ফুল ফল চব লাগি যেতিয়া ভৰি পৰিছে, সেইখিনি সময়ত মই এৰি গুচি আহিছোঁ। সেই ফুল ফল মই ভোগ কৰিবলৈ থকা নাই, মই কিন্তু পুলিটো গোটেই প্ৰতিপাল কৰি ডাঙৰ কৰিলোঁ। গতিকে এইখিনি মুহূৰ্তত মই যে এজনী মাইকী মানুহে এজনী ছোৱালী লৈ আঁতৰি আহিবৰ কাৰণে কিমান কষ্ট পালে কৰিব পাৰে, মই ভাবোঁ যে অসমৰ মানুহে সেইটো উপলব্ধি কৰিব পাৰিব। আৰু গোটেই মই যি কৰিছোঁ মুনিৰ মত লৈ কৰিছোঁ, তাই নিবিচাৰে তেওঁৰ লগত থাকিব, সেইকাৰণে কৰিছোঁ। আৰু মই ভাবোঁ যে মাক দেউতাকৰ কাজিয়া দেখি ডাঙৰ হোৱাতকৈ তাই কোনোবা এজন নাই বুলিয়ে ভাবি লওক, নাই বুলি ভাবি লৈয়ে যদি তাই চলিব পাৰে তাই তেতিয়া চলক। কিন্তু মোৰ ফালৰ পৰা তাইক মই কোনোদিন কোৱা নাই, তাইক মই দুৱাৰখন সদায় খুলি ৰাখিছোঁ। তাই যিদিনাই ইচ্ছা দেউতাকৰ ওচৰত যাব পাৰিব, কথা পাতিব পাৰিব, মই তাইক সেইটো খোলা ৰাখিছোঁ, তাই যেতিয়াই মন যায়।
কিন্তু তাই যেতিয়ালৈকে নিবিচাৰে মই তেতিয়ালৈকে তাইক জোৰ নকৰোঁ মই চেষ্টা কৰিম তাইক মানুহ কৰিবৰ কাৰণে